নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কিতাপ পঢ়াৰ 4টা উপকাৰিতাৰ বিষয়ে। কিতাপ পঢ়াৰ 1 নম্বৰ উপকাৰিতাটো হ'ল নতুন জ্ঞান সংগ্ৰহ। কিতাপ পঢ়াৰ ফলত আমি বহুতো নতুন তথ্যৰ বিষয়ে জানিব পাৰোঁ। কিতাপৰ পৰা আমি বহুতো নজনা কথা শিকিব পাৰোঁ। এজন ব্যক্তিৰ জীৱনৰ কাহিনী, সফলতাৰ কাহিনী আদি আমি কিতাপৰ যোগেদি জানিব পাৰোঁ আৰু তেওঁলোকৰ জীৱনৰ কাহিনী, সফলতাৰ কাহিনীবোৰ পঢ়ি আমিও তেওঁলোকৰ দৰে এটা সফল জীৱন গঢ়িবলৈ আগবাঢ়ি যাব পাৰোঁ। কিতাপ পঢ়াৰ 2 নম্বৰ উপকাৰিতাটো হ'ল কমিউনিকেশ্যন স্কিল বঢ়ায়। কিতাপ পঢ়িলে স্মৃতি শক্তি বঢ়াৰ লগতে কমিউনিকেশ্যন স্কিলো বঢ়ায়। কাৰণ আমি যেতিয়া ইংৰাজী বা অসমীয়া ভাষাত কিতাপ পঢ়োঁ তেতিয়া লাখ শব্দ আমাৰ মনৰ ভিতৰত থাকি যায় আৰু আমি যেতিয়া কাৰোবাৰ লগত কমিউনিকেশ্যন কৰিম তেতিয়া সেই শব্দবোৰে আমাক ভাল কমিউনিকেশ্যন কৰাত সহায় কৰে। সেয়ে আমি যিমান পাৰোঁ কিতাপ পঢ়িব লাগে। কিতাপ পঢ়াৰ 3 নম্বৰ উপকাৰিতাটো হ'ল বহুতো নজনা কথা শিকিব পাৰি। আমি নজনা বহুতো কথা কিতাপৰ জৰিয়তে শিকিব পাৰি। আমি যদি কিবা এটা বিষয়ত একো নাজানো তেতিয়াহ'লে সেই বিষয়ৰ কিতাপ পঢ়ি আমি সেই বিষয়টোত পাৰ্গত হ'ব পাৰোঁ। কিতাপ পঢ়াৰ 4 নম্বৰ উপকাৰিতাটো হ'ল কিতাপে সফলতাত সহায় কৰে। সকলো সফল ব্যক্তিৰ এটা ভাল অভ্যাস হ'ল কিতাপ পঢ়া। কিতাপে এজন মূৰ্খ ব্যক্তিকো পণ্ডিত কৰি দিব পাৰে। কিতাপ এখনত এজন ব্যক্তিৰ সফলতাৰ আঁৰত থকা সকলো তথ্য, সফলতাৰ কাহিনী আদি সকলো থাকে, যিবোৰ পালন কৰি আমিও আমাৰ জীৱনটোক ঠিক তেনেদৰে গঢ়িব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু এনেকুৱা ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।